আপুনি জানে নেকি যে কুকুৰাৰ মাংস খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? প্ৰতিদিনে কোনটো গছৰ পাতৰ ৰস খালে হাওঁফাওঁ সুস্থ থাকে? ভাৰতৰ কোনখন ৰাজ্যত আপেলৰ বাবে বিখ্যাত? মানুহৰ শৰীৰত কোনটো অংগত বেদনা অনুভূতি নাথাকে? আৰু কোনটো তেলৰ ৰন্ধা খালে হাৰ্ট সুস্থ থাকে? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো ভিটামিনৰ অভাৱ হ'লে চকুৰ দৃষ্টিশক্তি কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভিটামিন এ, অপশ্যন খ ভিটামিন বি, অপশ্যন গ ভিটামিন ডি, অপশ্যন ঘ ভিটামিন চি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভিটামিন এ। প্ৰতিদিনে কোনটো গছৰ পাতৰ ৰস খালে হাওঁফাওঁ সুস্থ থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক তুলসী পাত, অপশ্যন খ নেমু পাত, অপশ্যন গ নাচপতিৰ পাত, অপশ্যন ঘ আম পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক তুলসী পাত। কোনটো ফল খালে হৃদৰোগ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কমলা, অপশ্যন খ আপেল, অপশ্যন গ কল, অপশ্যন ঘ আঙুৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আপেল। ডায়েবেটিছ ৰোগীয়ে কোনটো ফল খাব নালাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আম, অপশ্যন খ মাটি কঁঠাল, অপশ্যন ক কমলা, অপশ্যন ঘ মৌচুমী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক আম। কোনটো জীৱৰ গাখীৰ ব্যৱহাৰ কৰিলে মুখৰ সৌন্দৰ্য বৃদ্ধি পায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গৰু, অপশ্যন খ ছাগলী, অপশ্যন ক ভেড়া, অপশ্যন ঘ গাধ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ছাগলী। কোনটো ফলক হাঁহিৰ ফল বুলি জনা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক নাচপতি, অপশ্যন খ নগাটেঙা, অপশ্যন ক নেমু, অপশ্যন ঘ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ কল। ভাৰতৰ কোনখন ৰাজ্যত আপেলৰ বাবে বিখ্যাত? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক অসম, অপশ্যন খ তামিলনাডু, অপশ্যন ক কৰ্ণাটক, অপশ্যন খ জম্মু কাশ্মীৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ জম্মু কাশ্মীৰ। কোনটো গছক প্ৰাণৰ ৰখা গছ বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক নিম গছ, অপশ্যন ক আম গছ, অপশ্যন ক তুলসী গছ, অপশ্যন খ বট গছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নিম গছ। গাখীৰৰ লগত কি মিহলাই খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মৌচুমী, অপশ্যন খ মাটি কঁঠাল, অপশ্যন গ আম, অপশ্যন ঘ লিচু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ মাটি কঁঠাল। কোনটো মাছ অক্সিজেন কম থাকিলেও জীৱিত থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক শিঙি মাছ, অপশ্যন খ ৰৌ মাছ, অপশ্যন ক পুঠি মাছ, অপশ্যন ঘ মাগুৰ মাছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ মাগুৰ মাছ। মানুহৰ শৰীৰত কোনটো অংগত বেদনা অনুভূতি নাথাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কিডনী, অপশ্যন খ মগজু,
অপশ্যন গ হাওঁফাওঁ, অপশ্যন ঘ চকু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ মগজু। নিয়মিত কোনটো ফল খালে ডায়েবেটিছ বেমাৰ নিৰাময় হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক অমিতা, অপশ্যন খ আমলখি, অপশ্যন গ কাজু বাদাম, অপশ্যন ঘ খেজুৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ কাজু বাদাম। কোনটো ফলত পানীৰ পৰিমাণ বেছি থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আপেল, অপশ্যন খ তৰবুজ, অপশ্যন গ কমলা, অপশ্যন ঘ মৌচুমী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ তৰবুজ। নাৰ্ভ শক্তিশালী কৰিবলৈ কোনটো ভিটামিনৰ প্ৰয়োজন হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভিটামিন এ, অপশ্যন খ ভিটামিন B12, অপশ্যন গ ভিটামিন কে, অপশ্যন ঘ ভিটামিন ডি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভিটামিন B12। কোনটো তেলৰ ৰন্ধা খালে হাৰ্ট সুস্থ থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ৰিফাইন তেল, অপশ্যন খ পাম তেল, অপশ্যন গ সূৰ্যমুখী তেল, অপশ্যন গ সৰিয়হৰ তেল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ সূৰ্যমুখী তেল। কোনটো গছ বছৰত এবাৰ ফুলে আৰু পিছত মৰি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বাঁহ, অপশ্যন খ নিম, অপশ্যন গ কঁঠাল গছ, অপশ্যন ঘ আম গছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক বাঁহ। কোনটো জন্তুৱে পিছলৈ উৰি যাব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কাউৰী, অপশ্যন খ হামিং বাৰ্ড, অপশ্যন গ পেঙ্গুইন, অপশ্যন ঘ ময়ূৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ হামিং বাৰ্ড। মৌ খালে দেহত কি বৃদ্ধি পায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক শক্তি, অপশ্যন খ বিষ, অপশ্যন গ গেছ, অপশ্যন গ হজম শক্তি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক শক্তি। কোনটো চৰাইয়ে নিজৰ নাম লৈ মাতি থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বগলী, অপশ্যন খ মাইনা চৰাই, অপশ্যন গ শালিকা, অপশ্যন ঘ ভীমৰাজ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ মাইনা চৰাই। কুকুৰাৰ মাংস খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চৰ্দি কাহ, অপশ্যন খ ডায়েবেটিছ, অপশ্যন গ কেঞ্চাৰ, অপশ্যন ঘ হৃদৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক চৰ্দি কাহ।